Hey dosto, welcome back to my YouTube channel Hridays Vlog মানে আমার শিব মন্দিৰত মানে শিৱৰাত্ৰি দোস্ত আৰম্ভ মানে দোস্ত আমাৰ মানে 5 দিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় শিৱৰাত্ৰি দোস্ত বন্তি প্ৰজ্বলন আছে মানে নাগৰা নাম আছে বহুত কিবা কিবি আছে দক মই আপোনালোকক এ টু জেড সব দেখি আছো তো দোস্ত মোৰ লগতে আপোনালোকেও বলক আমি ভিডিঅ'টো আৰম্ভ কৰো আৰু দোস্ত মই মানে আজি খোজকাঢ়ি আহিছোঁ মানে বেছি দূৰ নহয় না আমাৰ তাৰপৰা দোস্ত সেইকাৰণে 1 কিলোমিটাৰমান হ'ব আৰু দোস্ত এতিয়া মানে ফাইনেলি পাই গ'লোঁ আৰু মই এই মন্দিৰটোৰ এটা দোস্ত ভিডিঅ' দিছোঁ আৰু এইবাৰ মানে মন্দিৰৰ গেট দুখন নতুনকৈ ৰং কৰিছে কি ধুনীয়া দেখা হৈছে চাওকচোন দোস্ত এই চাওক কি ধুইছে কি ধুনীয়াকৈ কালাৰ কৰি দিছে দোস্ত ইয়াত মানে আমাৰ কমিটি পুৰা দাদাসকল মানে বৰ্তমান প্ৰেজেণ্ট আছে আৰু আমাৰ বলেন গোস্বামী ছাৰৰ পৰা দুই আষাৰ এই সভাখনৰ বিষয়ে জানি লওঁ আহকচোন দোস্ত ইয়াত মানে আমাৰ সকলো কমিটিৰ সকলো বিষয়ববীয়া আছে চাওক আৰু এইজন ছাৰ প্ৰথমতে নমস্কাৰ মানে এই মানে চামতাৰ বৃহত্তৰ ফুলবিল ঘাট শিৱালয় মানে কেইদিনীয়া কাৰ্যসূচীৰে এই শিৱৰাত্ৰিটো পালন কৰা হয় নমস্কাৰ আমাৰ এইখন ঐতিহ্যমণ্ডিত ফুলবিল ঘাট ৰাজহুৱা শিৱালয় ইয়াত প্ৰতি বছৰে 5 দিনীয়াকৈ শিৱৰাত্ৰি সভা মহোৎসৱ উদযাপন কৰা হয় এই মন্দিৰৰ জাগ্ৰত শিৱ মন্দিৰ ইয়াত অনেক ভক্তই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অনেক ভক্তই ইয়াত শিৱৰ সেৱা কৰে আৰু প্ৰত্যেকেই নিজৰ স্মৃত ফল ইয়াৰ পৰা লাভ কৰে আৰু তেওঁৰ আমাৰ এই জাগ্ৰত শিৱই সকলোৰে আশীৰ্বাদ প্ৰদান কৰে আৰু সকলোৰে ৰাইজৰ মংগল কৰে এইবেলিও আমাৰ 91তম শিৱৰাত্ৰি সভা মহোৎসৱ ইয়াত উদযাপন হৈছে আজি প্ৰথম দিনত সমূহীয়া বন্তি প্ৰজ্বলনেৰে আমাৰ প্ৰয়াত ব্যক্তিসকলৰ স্মৃতি তৰ্পণ আৰু ধ্বনি উদ্বোধন আতচবাজি প্ৰদৰ্শনেৰে আমাৰ আজিৰ এই কাৰ্যসূচী আমি শিৱৰাত্ৰিৰ প্ৰথম দিনত আমি পালন কৰিলোঁ অহাকালিলৈকেও আমাৰ ইয়াত বিভিন্ন ধৰণৰ যেনে ভূপেন্দ্ৰ অমৃত আৰতি প্ৰদান ইত্যাদি বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে তাৰে পিছদিনাও আমাৰ ইয়াত নিশা ঢুলীয়া চাৰ্কাছ পাৰ্টিৰ দ্বাৰা ঢুলীয়া প্ৰদৰ্শন আছে তাৰোপৰি ৰাতি যাত্ৰা পাৰ্টি নাট প্ৰদৰ্শন কৰিব আৰু তাৰে পিছদিনা মহাশিৱজ্যোতি দুখী ব্ৰতৰ দিনা ইয়াত আমাৰ ৰাজহুৱা ভোগ বিতৰণ কৰা হ'ব তাত অলেখ ধনৱান ৰাইজৰ ইয়াত উপস্থিতি আমি শ্ৰদ্ধাৰে আমি কামনা কৰোঁ সকলোৱে তেওঁৰ ভোগ প্ৰসাদ গ্ৰহণ কৰিবলৈ আমি আটাইকে আহ্বান জনাওঁ আৰু আমাৰ পৰিচালনা সমিতিৰ তৰফৰ পৰাও সমূহ ভক্তৱান ৰাইজক যাতে তেখেতসকলে নিজৰ শিৱৰ আশীৰ্বাদ তেওঁলোকে পায় সকলোৰে যাতে মংগল হয় এইটো আমাৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা আমি কামনা কৰোঁ আৰু শেষৰ দিনাও আমাৰ ইয়াত সাংস্কৃতিক সন্ধিয়া আছে সেই সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাপে আমাৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক মাননীয় দীপক চন্দ্ৰ শৰ্মাদেৱৰ দ্বাৰা বাঁহীৰ সুৰ পৰিৱেশন কৰিব গতিকে আমি এই হিচাপতে সমূহ ভক্তৱান ৰাইজক যিসকল আমাৰ দাতা শুভাকাংক্ষী আটাইবিলাককে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আটাইকে আমি এই আমাৰ পৰিচালনা সমিতিৰ ফালৰ পৰা আমি আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ আটাই আহক ৰাইজৰ মংগল হওক বিশ্বৰ শান্তি হওক এইটো আমাৰ কামনা আৰু এই মন্দিৰটো কেতিয়া স্থাপিত হৈছিল আমাৰ এই মন্দিৰ 1931 চনত ইয়াত স্থাপন হৈছিল 1917 চনত প্ৰথম আৰম্ভণি তাৰে পিছৰ পৰা যেতিয়া আমাৰ সভা মহোৎসৱ হ'ল
সভা মহোৎসৱ আৰম্ভ হৈছিল 1931 চনৰ পৰা। তেতিয়াৰ পৰা আমি 5 দিনীয়াকৈ ইয়াত সভা মহোৎসৱ আমি পালন কৰি আছোঁ। আৰু যোৱাবেলি খালি ক'ভিডকালীন পৰিস্থিতিৰ কাৰণে আমি ইয়াত 3 দিনীয়াকৈ সভা মহোৎসৱ কৰিলোঁ। আৰু এইবাৰ আমি অকণমান ৰাইজৰ যিহেতু বা ক'ভিডৰ যিহেতু অলপ খাম কাটিছে, সেইকাৰণে আমি প্ৰশাসনৰ নিৰ্দেশনা মৰ্মে আমি 5 দিনীয়াকৈ ইয়াত শিৱৰাত্ৰি সভা মহোৎসৱ আমাৰ পৰিচালনা সমিতিৰ সিদ্ধান্ত মৰ্মে আমি ব্যস্ত কৰাৰ কাৰণে প্ৰয়াস কৰিছোঁ। আৰু আপুনি কিবা ৰাইজক মেছেজ দিব নেকি? এই ৰাইজক এই সময়ত মই এটাই দিব খোজোঁ যে আমাৰ বৰ্তমান সময়ত আমাৰ যিটো বিশ্বৰ যিটো সকলো দিশতে যিখিনি সমস্যা আছে বা কাৰিকৰী হওক বা অৰ্থনৈতিক হওক শৈক্ষিক হওক, চব সকলো দিশতেই যাতে আধ্যাত্মিক চিন্তা চৰ্চাৰ দ্বাৰা মানুহ বলিয়ান হৈ মানুহৰ যিটো প্ৰাণায়াম ধ্যান বা এনেকুৱা ধৰণৰ যিখিনি সৎ গুণ বা ভাল গুণ এইবিলাক যাতে আমি আহৰণ কৰিব পাৰোঁ, আত্মা যাতে আমি শুদ্ধতাৰ ফালে নি আমি যাতে এটা শুদ্ধ পথত আগবাঢ়িব পাৰোঁ, এইটোৰ কাৰণে আমাক মহাপ্ৰভুই শিৱই আমাক সকলোকে শক্তি দিয়ক, আশীৰ্বাদ দিয়ক। ছাৰ, এইখিনি কোৱাৰ বাবে ধন্যবাদ। ধন্যবাদ। তো ইয়াত মানে চাকি দিয়াৰ কাৰণে সকলো পিনে লাইন লাগি গৈছে, চব লাইন লাগি গৈছে। এই মানে এই মেইন চাকিবোৰ জ্বলোৱাৰ পিছত মানে দোস্ত এই চাকিসমূহ চাওক দোস্ত এতিয়া মানে সকলো অপেক্ষাত আছে মেইন চাকিবোৰ জ্বলাৰ আশাত দোস্ত। চাওক লাইন দেখছি না দোস্ত। এইবাৰ মানে ধুনীয়া চৰণে কৰো প্ৰণাম, ও শিৱ শংকৰ শিৰে জতা চৰণে কৰো প্ৰণাম, কণ্ঠে হলা হল কংকালে বাঘৰ চাৰ, কৈলাসত মাৰে ধান। আতচবাজি কাৰ্যসূচী চলি আছে, বাপৰে। দোস্ত এইবাৰ মানে ওপৰত যোৱা বোমা মাৰিব দোস্ত। ইয়াত মানে বিভিন্ন ধৰণৰ বোমা মাৰে দোস্ত। এই চকল গাছ
হয় নমস্কাৰ আপোনাৰ চমু পৰিচয়টো মানে ৰাইজক দিবচোন আচ্ছা মোৰ চমু পৰিচয়টো দাঙি ধৰিছোঁ মোৰ নাম শ্ৰী উৎপল সাগৰ দেউতাৰ নাম শ্ৰী ধনেশ্বৰ হালৈ গাঁও আদাবাৰী ডাকঘৰ আদাবাৰী থানা মোকালমোৱা জিলা নলবাৰী অসম ধন্যবাদ আৰু আপুনি এই চামতাৰ বৃহত্তম অঞ্চলত কেতিয়াবা নাম পৰিৱেশন কৰি পাইছেনে আগত মই তেনেকৈ গোৱা নাই ইয়াত নাম তো এইবাৰ প্ৰথম সৌভাগ্য হৈছে বাৰু ইয়াত নাম গোৱা আৰু আপুনি কিবা ৰাইজক ক'ব নেকি মই ৰাইজক কি ক'ম তোক কি ব্লগ আচ্ছা আপোনালোকে এটা কাম কৰিব এওঁ নতুন ভিডিঅ' বনাই আছে ন আচ্ছা এওঁ ভিডিঅ' বনাই আছে তো আপোনালোকে চাব বহুত সৰু ল'ৰা কি পঢ়ি আছা তুমি মই এইবাৰ ক্লাছ 7 তো বহুত সৰু ল'ৰা তো এওঁ কিছুমান ভিডিঅ' বনায় তো আপোনালোকে চাব ভিডিঅ'বিলাক চাই পেলাই লাইক কমেণ্ট লগতে ভিডিঅ'বিলাক ছাবস্ক্ৰাইব কৰিব লগতে এওঁৰ যিবিলাক মানে ভিডিঅ' বনায় ন তো সেই ভিডিঅ'বিলাক আপোনালোকে সকলোতকৈ প্ৰথমে চাবলৈ আপুনি কাষত থকা বেল আইকনটোত দবাই থৈ দিব আৰু আপুনি নাম পৰিৱেশন কৰা মই অকণমান ৰাইজক দেখুৱাই দিম নিশ্চয় নিশ্চয় পাৰিব তো দাদা এইখিনি কোৱাৰ বাবে ধন্যবাদ একদম ভাইয়ে বানাও খাৰু আমি গমতে পাই জিলাপি খাব যাই আছো এই দোস্ত কি ঠাণ্ডা জিলাপি দোস্ত দোস্ত এতিয়া আমি গৰম গৰম জিলাপি লৈছো আৰু খাম আলু চক আকমাল খাম আলু দোস্ত জিলাপি আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল ভিডিঅ'টো মানে দোস্ত মই আৰু আপোনালোকক মেইন এই শিৱৰাত্ৰিৰ দিনা দেখাম বুলি মই বিতৰণ হ'ব দোস্ত